हम किसी को रिक्वेस्ट करने का आदत नहीं है, हम सिर्फ हुकुम देता है, हुकुम करता है, बुझला। हम किसी को ऑर्डर देता है, हम रिक्वेस्ट नहीं करता। ए भाई आमाक की कय एसटी दिया ए ছয় জনগোষ্ঠীनिफ्राय अर्थात सावताल आदिवासीनिफ्राय एसटिया मा होननानै जा कुइसन खालामदों जोंनि बर'खौ आरो सोरखौ कुइसन खालामदों नोंथांमोना नायनानै लाग्रोबानो जाबाय बे इन्ट्र'खौ। एसटी মানে কি, एसटी ফুল মিনিং কি? তো এই যে বিভিন্ন ধৰণৰ মাত মাতি দেখা যে ইয়াত এসটি ফুল মিনিং কি? হা ও গরু গাধ তই যে সদায় সদায় এসটিৰ মাত মাতি থাকে ঐ গাধা গুৰু বুলি কৈছে। হা গাধা গুৰু বুলি কোৱাটো বোলে তাৰ মতে মানে বড়ো ভাষাত জাম্বা, এইটো নহয়। আপুনি ভুল বুজিছে আৰু আপুনি ভুল কথা কৈছে। হা কাজিয়া কৰিব পাৰে কিন্তু গাধা গুৰু এইবিলাক কথা নকবি। এছ টি ফুল ফৰ্ম সুধিছে নহয় জানো আপুনি? ভালকৈ সোধক এছ টি ফুল ফৰ্ম মানে কি? হা শিডিউল ট্ৰিপছ হা অনুমতি জাতি বুলি কয় এছামিছত, অনুমতি জাতি। ফাৰিলেও শোষণ জনাই জাতি होनना बुंदों बर' भाषायाव। আপুনি যাহা তাহা কথা ক'লে নহ'ব। ছয় জনগোষ্ঠীৰ পৰা আপুনি এই কথাটো কৈছে, আদিবাসী হওক বা সাঁওতাল বঙালী বা ৰাজবংশী ভাই হওক, আপোনালোকে কাজিয়াটো কৰিব পাৰে, মুখেদি কৰিবি বা মুখেদিও কৰিছে ঠিক আছে, কিন্তু ভাল ধৰণৰ কথাবিলাক কবি। আপুনি যে এটা জিম লয় বোলে, বডি আছে বুলি এনেকুৱা ক'লে নহ'ব বন্ধু, গম পাইছে না? আপুনি ভাল কথা কোৱা নাই কিন্তু। গাধা গুৰু মানে নেকি? আপুনি গুৰু হ'ব পাৰিব নেকি? হা আপুনি কুকুৰ হ'ব পাৰিব নেকি? আপুনি গাধ হ'ব পাৰিব নেকি? কথা অলপ ভালকৈ ক'ব লাগে, চিন্তা চৰ্চা কৰি পেলাই। হা আপুনি এজনক কোৱা হোৱা নাই, অল বড়ো জাতি বা ট্ৰাইবেলসকলক বা এছ টিসকলক কৈছে। আপোনালোকে এছ টি ডিমাণ্ড কৰিছে ঠিক আছে, আৰু আপুনি কি কৈছে জানে না? আমি ভিক খুজিছে নেকি? এছ টি অলপ দিয়ক। ভিক খোজা নাইতো কি খুজি আছে আপোনালোকে? হা ভিক খোজা নাইতো কি খুজি আছে? আৰু আপুনি কি কৈছে? আমি কাকো ৰিকুৱেষ্ট নকৰে। হা আমি ডাইৰেক্ট কি কৰে চবেই শুনিছে, গম পাইছে? আপোনালোকে এছ টিয়ে খুজি আছে, এছ টিয়ে ৰিকুৱেষ্ট কৰি আছে, এছ টি লাগে বোলে। ভাৰত চৰকাৰ, অসম চৰকাৰক বা BTC চৰকাৰক ৰিকুৱেষ্ট কৰি আছে আৰু কৈছে আমি এছ টিৰ কাৰণে ৰিকুৱেষ্ট কৰা নাই। তো এছ টিৰ কাৰণে ৰিকুৱেষ্ট কৰা নাই যিটো কি? এই ৰাস্তাই আগুন লৈ পেলাই, জুই লৈ পেলাই, হা বনজাৰ লৈ পেলাই কিহৰ কাৰণে ধৰ্ণা দি আছে, ৰিলি দি আছে কিহৰ কাৰণে? দিছপুৰত কিহৰ কাৰণে? গুৱাহাটীত কিহৰ কাৰণে? ওদালগুৰিত কিহৰ কাৰণে? বিভিন্ন জিলাত কিহৰ কাৰণে এছ টি লাগে? হা ন' এছ টি ন' ৰেছ বুলি কিয় ডিমাণ্ড কৰি আছে? আপোনালোকৰ যিটো পাবলৈ কিবা ৰাইটছ আছে, পাব নিশ্চয়, এদিন নহ'লে এদিন পাব। কিন্তু ইয়াৰ কাৰণে কাজিয়া কৰি কোনো লাভ নাই। ভাল, আমি নকওঁ যে আমিও যুদ্ধ কৰিম, যুদ্ধ কৰি একো মানে সমাধান নহয়, গম পাইছে না? আপোনালোকে যুদ্ধটো কৰিব লাগে ক'ত? দিল্লী পাৰ্লিমেণ্টত কৰক। আমাৰ পাব্লিকটো পাব্লিক নহয়। আপোনালোকেও জীয়াই থাকক, আমিও জীয়াই থাকক। ট্ৰাইবেল এছ টি ট্ৰাইবেল, আপোনালোকৰ যিটো এছ টি লাগে আপোনালোকৰতো পাই, আমি শুনা মতে অলৰেডি আছে আপোনালোকৰ এছ টি। হা বিহাৰত আছে, ঝাৰখণ্ডত আছে, ক'ৰবা হেৰিত আছে, আমি গোটাই শুনি আছোঁ দেখোন। আৰু আপোনালোকৰ অসমতো এছ টি লাগে, তো যদি অসমতো পাবলৈ যিটো ৰাইটছ আছে আপোনালোকে পাব লাহে লাহে নিশ্চয়। আমি কিমান বছৰৰ পৰা ন' ৰেছ কৰি আহি আছোঁ, আজিলৈকে পোৱাই নাই বদলেণ্ড। আৰু আপোনালোকক লাগে এছ টিৰ কাৰণে কিমান হাহাকাৰ হৈ আছে আপোনালোকে। হা যদি আপোনালোকক এছ টি লাগে, মৰমত খুজিবি ভাইসকল। এনেকুৱা কাকবা ধমকি দি পেলাই, কাকবা মাৰিম বুলি কয় বা কাকবা মাৰি পেলাই, কাৰোবাৰ জীৱন হত্যা কৰি পেলাই ডিমাণ্ড নকৰিবি, গম পাইছে না? ডিমাণ্ড কৰিব লাগে কিহে দি জানে? বহী আৰু কলম লৈহে ডিমাণ্ড কৰিব লাগে। বহী আৰু কলম লৈহে যুদ্ধ কৰিব লাগে। বহী আৰু কলম লৈহে যি কৰিব লাগে কৰি থাক, কিন্তু হাতিয়াৰ লগত যুঁজিব নালাগে। হাতিয়াৰ লগত যুদ্ধ কৰি লাভ নাই কেতিয়াও। মানে এইটো মীমাংসা নহয়, কেতিয়াও পৰিৱৰ্তন নহয় হাতিয়াৰ লগত যুদ্ধ কৰিলে। আপোনালোকক এছ টি লাগে, এছ টি আৰু আপোনালোকে পাব কেনেকুৱা কওকচোন? আপোনালোকৰ অলৰেডি আছে এছ টি আপোনালোকৰ জেগাত, আৰু অসমৰ কেনেকুৱা এছ টি পাব? হা অসমৰ কেনেকুৱা এছ টি পাব? আগতে দেখোন আপোনালোকে বহুত ঘিণ কৰি আছিলে এছ টিবিলাকত, ট্ৰাইবেলবিলাকত। আজি কিহৰ কাৰণে লাগে আপোনালোকে এছ টি? হা গাহৰি খাৱা, এৰিপকা খাৱা, কেঁকৰা খাৱা, শামুক খাৱা, কিবা কিবি কৈ আছিল দেখোন আগতে। আৰু আজিৰ দিনত আপোনালোকে এই গাহৰি খাৱা, কেঁকৰা খাৱা, গাহৰি খাৱা, পোকা খাৱা, এইবিলাকৰ পাৱাৰটোৱে লাগে। মাত্ৰ 10% 15% পাৱাৰটো আপোনালোকক লাগে। কি দেখি আছে আপোনালোকে এছ টিত? কি দেখি আছে? আপুনি এছ টিত ফুল ফৰ্ম যে সুধিছিল, হা এছ টিত ফুল ফৰ্ম যে সুধিছিল, মই দিলোঁ আগতে, আপোনালোকে তাতে চাই ল'বি। মই স্ক্ৰীনটো লিখি দিছোঁ, ইংলিছতো লিখি দিছোঁ, অসমীয়া দি লিখি দিছোঁ, বড়ো ভাষাতেও লিখি দিছোঁ। আপুনি চাই ল'বি
ST ফুল ফৰ্ম যে বিচাৰি আছে আপুনি আপুনি জানে নেকি STৰ কাৰণে বা নিজৰ জাতিৰ কাৰণে নিজৰ জাতিটো উন্নতি এটা কৰিবৰ কাৰণে বা শান্তিত আনিবৰ কাৰণে কিবা এটা ডেমক্ৰেটিক কাণ্ট্ৰিত যিমানখিনি বিভিন্ন ধৰণৰ জাতি নিচিনা আমাৰ বড়ো দাদা ভাইসকলেও বা ট্ৰাইবেল ST সকলেও শান্তিমতে থাকিব খোজে বা জীয়াই থাকিবলৈ সংসাৰখন খাবলৈ বিচাৰে কিন্তু আপোনালোকে মানে মাজত সোমাই থাকে ইমান বছৰ ক'ত মৰি থাকিল আপোনালোকে ST ডিমাণ্ড কৰিবলৈ ইমান বছৰ আপোনালোকে যোনটো চৰকাৰে আনি থৈছিলে সেই চৰকাৰ থকা সময়ত কিয় নিবিচাৰিলে STটো আজি আহি এইটো সময়টো বিচাৰিবলৈ সময় পালে নেকি আপোনালোকে তো নोंथांमोन नायनानै ला দেই बिथांनि बुंनायखौथ' नोंथांमोना निस्सय बुजिखाबाय दा बै भइस रेकर्डखौ नोंथांमोना खोनासं आरो माबायदि बे भइस रेकर्डआ थारैनो नंमारा नंमारा जुदि सोरबाफोर मिथियोब्ला बे क'क्राझार डिस्ट्रिक्ट बा सराइबिल एरियाथिंनि मानसिफोर रायमना नेशनेल पार्क खाथि जायो नामा बियो नै बिथिंनि मानसिफ्रा जुदि सोरबाफोर बे भिडिअखौ नुयोब्ला निस्सय कमेन्टआव जराय हरबानो जाबाय बे रेकर्डआ बेसेबांसिम सैथो थारैनो जुदि नङाब्ला आरो एसे माने दिगदार जायोथ' मानो होनबा जोंहा क्लियारेसन होफिननो थाखाय उसुबिदा जायो दा बेफोरबायदि जुदि गावथारमारदोंब्ला आरो बिराद साननो गोनां बाथ्रा आरो बेनि गेजेराव आं बेखौसो बुंनो सानो जुदि बे बाथ्रा थारैनो सैथोब्ला जोंहा दायो सरकार सलायबाय थानाय बिथाङा सिरियै थानो मोननाय नङा खिन्थु सिरियै थानो मोननाय नङा आवाज उठायनांगोन आवाज फैनांगोन बिथांनि खुगानिफ्राय मिथिबायना जाहाथे STखौ होनोब्ला होथारनो गोसोब्ला सरकारा होनो हागोन जुदि सरकारे जुदि ST দিবলৈ বিচাৰে দিব পাৰিব কিন্তু শান্তিমতে STটো দিবি কাৰো জীৱন হত্যা নোহোৱাকৈ কাৰো জীৱন নলোৱাকৈ কাকো ডিষ্টাৰ্ব নকৰাকৈ গম পাইছেনা যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ST দিবলৈ যিটো ৰাস্তা আছে আপোনালোকে দিব পাৰিব কিন্তু কাকো হত্যা কৰি ST দিব নোৱাৰিব এইটো কিন্তু আমাৰ ST সকলে বা ট্ৰাইবেল সকলে কেতিয়াও মানি ল'ব নোৱাৰে মই চৰকাৰক অনুৰোধ জনাই থৈছোঁ মোৰ ফালৰ পৰা আপোনালোকে চাই লওক এই ভইচ ৰেকৰ্ডটো শুনি ল'বি কি কৈছে শুনা মতে মানে আদিবাসী ভাইসকলে মানে বড়ো মানুহ এটা মাৰিছে এটা মাৰিছে এনেকুৱা হ'ব নালাগে কিন্তু মোৰ হিচাপত দেই চাবি